কওকচোন আজি আপোনালোকে কি পদক্ষেপ ল'লে আম আদমি পাৰ্টিৰ পৰা? আজি আমি আম আদমি পাৰ্টি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা লাহৈঘাট সমষ্টিৰ বৰালিমাৰী অঞ্চল আৰু আমি জৰিবৰ পঞ্চায়ত পৰিদৰ্শন কৰিলোঁ। ৰাইজৰ যিটো দুখ দুৰ্গতি অৱস্থা, পথ পদূলিৰ কোনো অৱস্থা নাইকিয়া অৱস্থা বিলৈ তেওঁলোকৰ যি আলহী আহুকাল, আমি 160 ঘৰ মানুহক আমাৰ ফালৰ পৰা সামান্যভাৱে তেওঁলোকক কিছু সাহায্য দিয়া হয়, বান সাহায্য দিয়া হয়। লগতে আমি দেখিলোঁ এটা যুগ ধৰি ডক্টৰ নজৰুল ইছলামে ইয়াত বিধায়ক হৈ থাকিলে, বৰ্তমানো তেখেত বিধায়ক, কিন্তু এই সমষ্টিবাসী ৰাইজৰ যি দুখ দুৰ্দশা বিলৈ আহুকাল, এয়া কিন্তু বাস্তৱত কোনো ক্ষেত্ৰতেই তেখেতে একো পদক্ষেপ নল'লে বুলি ক'ব পাৰি। তাৰে ফলশ্ৰুতিত আজি আমাৰ জৰিবৰ পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছ কৰ্মী উছমান আলীৰ নেতৃত্বত প্ৰায় 50জনমান লোকে আমাৰ আম আদমিৰ প্ৰতি আকৃষ্ট হৈ তেখেতলোকে আমাৰ লগত আজি যোগদান কৰিছে। আমি তেখেতলোকক অভিনন্দন জনাইছোঁ। ভৱিষ্যতে আমি কথাৰ ৰাজনীতি নকৰোঁ, আমাৰ নেতৃত্বই শিকোৱা নাই তেনেকুৱা কথা। দেশৰ ভৱিষ্যতৰ যি আমাৰ নেতা অৰবিন্দ কেজৰিৱালজী, তেখেতৰ আকৃষ্ট হৈ নিশ্চিতভাৱে আমাৰ আজি ৰাইজে আমাক যি সহায় সাৰথি জনাইছে, আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। ভৱিষ্যতেও তেওঁলোকে লাহৈঘাট সমষ্টি হৈ আম আদমিত যোগদান কৰি সমষ্টিটো বিপদৰ পৰা ৰক্ষা কৰিম বুলি আমাক কথা দিছে। আমিও তেওঁলোকক সকলো ক্ষেত্ৰতে সহায় কৰিম বুলি আশ্বাস দিছোঁ আৰু লাহৈঘাট সমষ্টিক বিপদৰ পৰা ৰক্ষা কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাম। হয়, আপোনালোকৰ ক'ত সাহায্য দিলে আপোনালোকে? আমি বৰালিমাৰী দিলোঁ, এতিয়া আমি জৰিবৰ পঞ্চায়তত আহি দিছোঁ। হয়, ঠিক আছে। আৰু কিবা চৰকাৰক আহ্বান জনাব নেকি এই ক্ষেত্ৰত? আমি চৰকাৰক নিশ্চিতভাৱে ৰাইজেও কৈ আছিল, আজি ইমান দিন এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি থাকিল, ইয়াত কোনো উন্নয়নৰ নামত ভেকু ভাওনা, নিৰ্বাচন আহিছে, বিভিন্ন কথা কৈছে, তেনেকুৱা এটা অনুমান হৈ আছে। এইবাৰো যাতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে লাহৈঘাটত স্থান নাপায়, তাৰ বাবে মই লাহৈঘাট সমষ্টিবাসী ৰাইজক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোক সজাগ হওক। নিৰ্বাচনৰ কোনো প্ৰলোভনৰ ৰাজনীতিত আপোনালোক ভুল নাযাব। আমাক এতিয়া কামৰ ৰাজনীতি লাগে। আপোনালোক সকলোৱে জ্ঞাত, অৰবিন্দ কেজৰিৱালে আজি দেশত তেখেত উদাহৰণস্বৰূপ হৈ পৰিছে। কৰোণাৰ ক্ষেত্ৰত তেখেতে যি নিৰাময় কৰিছে, এয়া দেশৰ বাবে আদৰণীয়। ঠিক আছে।